শুনি আছিলোঁ মেলুহা এতিয়া মেলুহা কি ভিতৰলৈ গ'লেহে গম পাম আহা ভিতৰত চোন কিবা আন্ধাৰ লাগিছে ন হা কিবা ভূতৰ ঘৰ নিচিনাচোন হা হেকলিৰ মাজত এইবোৰ এইখনেই হৈছে মেলুহা এইখন হৈছে মেলুহাৰ প্ৰৱেশদ্বাৰতে এনেকৈ মুখা শিল্পক আদৰণি জনাই এনেকৈ ধুনীয়াকৈ টাব বনাই থোৱা হৈছে আৰু বা এনেকৈ গছৰ গুৰিৰ ওপৰেদি গৈ ধুনীয়াকৈ কাৰ্পেট পাৰি থোৱা আছে কিন্তু অলপ আন্ধাৰ হৈছে জংঘলৰ মাজত অৱস্থিত এখন মেলুহা উদ্যান এইফালে ওপৰত লাইটিং এইটো এটা চাংঘৰ গৰু গাড়ীৰ চকা এনেকৈ ধুনীয়াকৈ ডিজাইন কৰি মেলুহাখন সুন্দৰকৈ অধিকতম সুন্দৰকৈ ৰখা হৈছে আৰু এইফালে প্ৰথমতে আছে আপোনাৰ এই হেকলি দুৱাৰ এখন জাক কয় ভিতৰলৈ সোমাই যাওঁ আহা গণেশ বাবা দেখিছা নে এইফালে গ্লাছো আছে ৱাও এইয়া দুৱাৰ মানে কেৱল হেকলি দুৱাৰ এইবোৰ হেকলি মাজে মাজে গৈ এনেকৈ নতুন এটা একোটা ৰুমৰ নিচিনা বস্তু এইটো আমি প্ৰথমতে পালোঁ সেইটো জিমখানা নিচিনা বা জিমৰ সা সামগ্ৰী আছে বহিবলৈ এখন আছে এইফালে পুৰণি কলীয়া এইটো চিনি পাইছেনে এই বস্তুটো আছে এইডাল সাপ নেকি বা সঁচা সাঁচি সাপৰ নিচিনা খালি কোনোবাই পেলাই থৈছে বাৰু অঁ সাপ যে সঁচাকৈ নোলাব কথা নাই কিন্তু গৰম দিনত হয় নহয় হয়ো মেলুহাখন কিবা অন্ধকাৰ হয় নাই কিন্তু চিষ্টেমটো বেলেগ একো বুজি পোৱা নাই বা ইয়াত মানে বহি মেলি মাংস বনাই খাই ভাল লাগিব কিন্তু এইফালে কিবা সংগ্ৰহালয় আছে নেকি ফটো চটো দেখিছোঁ ষ্টেপৰ ওপৰলৈ উঠি যাওঁচোন বাৰু Wow, warning. To avoid injury, don't tell me how to do my job. Quotation. আহচোন চাই যাওঁ কি আছে হ্যাঁ ভগা নহয় ধুনীয়াই ৱা এইফালেও দৃশ্য বেলেগচোন হা শিকলি দুৱাৰ আছে আৰু এইফালে বা বহিবলৈ ৰিভাৰ পুল ইয়াত বহিব পাৰিবা ধৰা ধুনীয়াকৈ পাৰি দিছে বহাচোন বহা এইফালে ঝুলনা ৱাহ বহুত ষ্টেণ্ডাৰ্ড ঝুলনা দেই এইখন মই বহি চাওঁ বাৰু কেনেকুৱা লাগে কেমেৰাটো অকণমান আন্ধাৰ মানে একদম হেৰিৰ মাজততো জংঘলৰ মাজত আছে সেইকাৰণে আন্ধাৰ হৈছে বেক কেমেৰা কৰি আপোনাক দেখাই আছোঁ এইফালে আপোনাৰ শোৱা পাতি এখন পাৰিছে এইবোৰ একচুৱেলি কি মানে জংঘলৰ মাজত শোৱা পাতি ইফালে ধুনীয়াকৈ আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ এখন থাপনা আছে বৰ ধুনীয়াকৈ সজাই থোৱা আছে আৰু এইফালে আপোনাৰ সাগৰীয় শংখ শৰাই সকলো আছে আৰাম কি আৰাম এইখন মানে ক'ত শুইছোঁ একদম অৰণ্যৰ মাজত মেলুহাৰ এইখন কি নাজানো আৰু শুইছোঁ মানে চ' চুইট শুই চাব
আমি মেলুহাখন দেখিলোঁ এনেকুৱাই মেলুহাখন অকণমান আন্ধাৰৰ নিচিনা এখন মানে জংঘলৰ মাজত অৱস্থিত এইটো আমি কিনো আচলতে মেলুহানো কেনেকৈ নাম দিলে গুগলত চাৰ্চ কৰি পালোঁ যে বেছিভাগ পণ্ডিতে ইয়াক হিন্দু সভ্যতাৰ সৈতে সংযুক্ত কৰে মেলুহাক আৰু এই মেলুহাখন বোলে হিন্দু সভ্যতাৰ প্ৰধান চহৰ আছিল গতিকে ইমানেই আজিলৈ সামৰিছোঁ ভিডিঅ'টো আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে জানেই আৰু লাইক কমেণ্ট শ্বেয়াৰ এভৰিথিং অ'কে বাই বাই